ওই আৰু এবাৰ পানী আহিল ৰিলিফত পাৰ্লেজি বিস্কুট দিছে ঐ ভাই তই মোৰ ৰিলিফ বস্তুবোৰ ক'ত লৈ যাও বাইদেউ আৰে বাইদেউ এইটো কেনেকুৱা কথা এইটো মোৰ ৰিলিফৰ বস্তা মই কালি গাঁওবুঢ়াৰ পৰা লৈ আহিছো ঐ ভাই ময়োতো লৈ আহিছিলো মোৰতো ক'ত গ'ল নহ'লে ভাই সেইটো মোৰ ৰিলিফৰ বস্তা ভালে ভালে দে নহ'লে মই পুলিচ কেছ দি দিম বাইদেউ আৰে বাইদেউ কি কোৱা তুমি মই ভাই ঠিকেই কৈছো মোৰ বস্তাটো দে বাইদেউ এইটো মোৰ ৰিলিফৰ বস্তা চোৱা মোৰ নাম লিখা আছে ঐ ভাই ক'ত লিখা আছে এইটো চোৱা বাইদেউ নীলাকে মোৰ নাম ইংলিছত লিখা আছে হয় নেকি ভাই তই বেয়া নাপাবি মই ইংলিছ পঢ়িব নাজানো কাৰণে তোৰ লগত কাজিয়া লাগিছিলো নেপাং বাইদেউ নেপাং ভাই নহ'লে মোৰ ৰিলিফৰ বস্তাটো কোনে নিলে বাইদেউ আৰে বাইদেউ ময়েচোন তোমাৰ ৰিলিফৰ বস্তাটো লৈ আহিছো তোমাৰ ঘৰত থবলৈ হয় নেকি মই এনেই ভাইক ধৰিছিলো হ'ব দে বাইদেউ মই বেয়া পোৱা নাই ভাই ৰিলিফত কি দিলে বাইদেউ আৰে বাইদেউ ৰিলিফত মোক 2 কেজি চাউল আৰু 1 পোৱা দালি দিলে আৰু নিমখ 10 কেজি দি দিলে আৰু পাৰ্লিজি বিস্কুট এটা দিলে হয় নেকি এইবাৰ মানে পাৰ্লিজি বিস্কুটো দিছে বাইদেউ মইতো নিদিব বুলি ভাবিছিলো দিছে বাইদেউ দিছে তুমিও ঘৰত গৈ চাই লোৱা গৈ তোমাৰ বস্তাটোত বা কি দিছে নে নাই ভাই মই চাই লওঁগৈ মোৰ বস্তাটোত বা দিছে নে নাই বাইদেউ যোৱা A few moments later. ঐ আৰু এবাৰ পানী আহিল ৰিলিফত পাৰ্লিজি বিস্কুট দিছে মই এতিয়া নিমখেই খাব লাগিব ঐ আৰু এবাৰ পানী আহিল আপা পিহঁত তহঁতে যদি এইবোৰ ভিডিঅ' ফাৰ্ষ্ট টাইম চাই আছ তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি আৰু এই ভিডিঅ'ত এটা লাইক কৰি দিবি আৰু শ্বেয়াৰ কৰি দিবি বন্ধু বান্ধৱীৰ লগত আৰু কমেণ্টবোৰ কৰিবি ভাল কৰিবি দেই